শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, আহক এতিয়া আমি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু অসমীয়া হৃদয়ৰ এফাল জুবিন ত্যাগৰ সংগীতৰ সাগৰৰ কিছু সুবাস লওঁ। অসমীয়া সংস্কৃতিৰ বৰপথাৰত জিলিকি থকা এক অনন্য সৃষ্টিৰ আমেজ ল'বলৈ আমি দৰ্শকক এইবাৰ লৈ যাব বিচাৰিছোঁ এক ভক্তিৰসৰ পৃথিৱী। দৰ্শকবৃন্দ, ইতিহাসৰ বাট লুটিয়ালে আমি দেখিবলৈ পাওঁ এক ৰোমাঞ্চকৰ কাহিনী। বৰ অসমৰ মহাৰাজ নৰনাৰায়ণে যেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত ৰুষ্ট হৈ তেওঁক বিচাৰৰ বাবে ৰাজসভালৈ তলব কৰিছিল, তেতিয়া সকলো শংকিত হৈ পৰিছিল। কিন্তু যাৰ হৃদয়ত ভক্তি আৰু মুখত হৰিনাম, তেওঁ কিহৰ ভয়, নহয়নে বাৰু? ৰাজসিংহাসনৰ কাষ চাপি মহাপুৰুষজনে নিজৰ পাণ্ডিত্যৰ ৰচনা কৰা ভগৱানৰ গুণ গৰিমাৰে ভৰপূৰ সংস্কৃতৰ টুটয় বা দেৱভতিমা পাঠ কৰি কেৱল ৰাজসভাই নহয়, স্বয়ং মহাৰাজ নৰনাৰায়ণক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। যাৰ ফলস্বৰূপে ৰজাই গুৰুজনাক কেৱল দুখমুক্তই কৰা নাছিল, বৰং সসন্মানে ৰাজসভাত আসন গ্ৰহণ কৰিবলৈ আগবঢ়াই নিছিল। সেই ইতিহাস প্ৰসিদ্ধ গুৰুজনাৰ অপূৰ্ব সৃষ্টি মধু দানৱ দানৱ দেৱবৰণ আজি আমাৰ মঞ্চত পৰিৱেশন কৰিবলৈ সাজু হৈছে আমাৰ কেইগৰাকীমান ছাত্ৰী। আজিৰ এই পৰিৱেশনক এক সুকীয়া মাদকতা যোগ কৰিছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যাদুভৰা কণ্ঠই। জুবিন গাৰ্গৰ গাম্ভীৰ্যপূৰ্ণ কণ্ঠৰ এই গীতটিক সত্ৰীয়া নৃত্যৰ সংমিশ্ৰণত পৰিচালনা কৰিছে যোৰহাটৰ এগৰাকী বিশিষ্ট সত্ৰীয়া আৰু ভাৰত নাট্যম শিল্পী বন্দিতা দত্ত বৰদলৈ বাইদেৱে। এই সুমধুৰ দেৱভতিমাৰ আধাৰত সত্ৰীয়া নৃত্য পৰিৱেশন কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলক। परमार्थ विद्या
तुला स्थूल सुदीर्घ भुजं भुजगाधिपतल्पशयानमजं अजरामर विग्रह विश्वगुरुं गुरुबोधन कामद कल्पतरुं तरुणीमनमोहन सर्वशुभं शुभमङ्गलदायक नीलनिभं इभकुम्भजमूर्तिकमाल्यवहं बहरोरसमीष्टपसर्वसहं मधुदानवदारणदेववरं वरवारिजलोचनचक्रधरम् सहजायति पद्मनाक्षचिदं चिदानन्दन विनोदन वेदविदं विदुषां मनमन्दपकं भुगलं गलशोभितकौस्तभीमबलं बलभद्रसहोदर सत्तरपुं बहुरीजितविश्वसुरारिपुं रिपुयूथपयूथपदार्पहर हरमूलिनभीष्टपदाजपरं मधुदानवदारणदेववरं वरवारिजलोचनचक्रधरम् परलोकसहाय सहस्रमुखं मुखरादिकुलाकुलमाल्यसुखं सुखमोक्षदक्षरमारमणं मनसोपरिमेय सहस्रफलम् तोष्मि हरि हरिवैरिहुताशय भोग्य हरि हरिकिङ्कर शङ्कर ईश पदे पदमीच्छति गायति चामृतदे मधुदानवदारणदेववरं वरवारिजलोचनचक्रधरं धरणीधरधारणदेयपरं परमार्थविद्याशुभनाशकरं मधुदानवदारणदेववरं वरवारिजलोचनचक्रधरं धरणीधरधारणदेयपरं परमार्थविद्याशुभनाशकरं 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 परमार्थविद्या